আজি মই 2 টাইমছ হাগ্ৰামা মহিলা ছাৰৰ নেতৃত্বত চৰকাৰত মই চেয়াৰমেন হৈ আছিলোঁ আৰু ইয়াত মই চেয়াৰমেন হিচাপে মই বহুত দায়িত্ব মই পালন কৰিছিলোঁ। কিছুমান তাতে পোৱা নোপোৱা মই ৰাইজক দিবও পৰা নাই বা কিছুতো মই পাৰিছোঁ। মই যিহেতু কৰ্মী আগৰ পৰাই মই যিহেতু পলিটিকেলত আগতে ওলা নাছিলোঁ, যিহেতু BPF মোক আনিছিল, মই ভালকৈ কামো কৰি থাকি কোনেও মোক জাগাত ক'ব নোৱাৰে যে বাইদেউ কৰাপশ্যন কৰে বুলি। মই ৰাইজৰ ভাল কামে কৰি আছোঁ বুলি নিজকে মই গৰ্ব কৰিব পাৰোঁ আৰু আজিলৈকে মই ফিল্ডত ঘূৰিও আছোঁ আৰু মই মোৰ চকুৰ দৃষ্টিত তাৰমানে যিসকল কৰ্মীয়ে ঘূৰি পেলাই আমাৰ যিখিনি BPFৰ কৰ্মী হ'লেও দুখীয়া কৰ্মীবিলাকক বা ভোটাৰসকলক কোনো স্বাৰ্থ নকৰাকৈ যিখিনি আঁচনি আহিছে, অৰুণোদয় হওক, আই অঞ্চল হওক, সেনেকুৱা চেনফাংক্ৰী হওক বা আমাৰ PMYGৰ ঘৰৰ যিখিনি লিষ্ট আহিছে সেইবিলাক ভালকৈ নিয়াৰকৈ দি আছে। সেইবিলাক মোৰ চকুৰ দৃষ্টিত তাৰমানে মই ভাল পাইছোঁ, সকলোকে সিহঁতে আদৰি লৈছে। সেইকাৰণে মই যিহেতু পলিটিকেল মই নকৰাকৈ থাকিব নোৱাৰোঁ আৰু ৰাইজে যিহেতু আমাৰ মই জাৰিপাৰা ভিলেজৰে মেৰকুচি PCDCৰ তাতে মই যিহেতু 17 বছৰত বহুত কথা মই দিম বুলি ভাবিছিলোঁ, কিন্তু সেইটো মই দিব নোৱাৰিলোঁ। কিন্তু আজি UPPL চৰকাৰ অহাৰ পিছত আমাৰ পূব জাৰিপাৰাৰ ৰাস্তাটো CC ব্লক হৈ গ'ল আৰু আমাৰ ৰাজহুৱা লক্ষী মন্দিৰতো আমি স্কিম দিছোঁ আৰু আমাৰ VCDC অফিচটো আনিছে আৰু আমাৰ পশ্চিম জাৰিপাৰত এইটো CC ব্লক এতিয়া একদম ষ্টাৰ্ট কৰি আছে। যোৱা আজি 3 দিনৰ পৰা কাম কৰি আছে যে সেইবিলাক অনুষ্ঠান যদি আমি ইউনিটি একতা হৈ যদি সমাজে নাথাকোঁ তেতিয়াহ'লে সেইবিলাক কামৰ পৰা মই বঞ্চিত হ'ব পাৰিম আৰু চকুৰ পৰা মই আঁতৰত থাকিবলগীয়া হ'ব। সেইকাৰণে মই যিহেতু ৰাইজৰ ভাল কাম কৰি আছে মাননীয় আমাৰ কাতিৰাম বড়ো ছাৰ যিহেতু আমাৰ জাগাত পৰ্যবেক্ষণ কৰি থাকে, তেওঁক মই এজন এক্টিভ আৰু উদ্যোগী এজন কিবা প্ৰতিনিধি হিচাপে ৰাইজে পাইছে, সেইটো মই ধন্যবাদ দিছোঁ। কাৰণ তেখেতে যিকোনো প্ৰগ্ৰামত মাতিলে ৰাতি 1-12টাই হওক মানুহক কথা দিছে যিটো যাব আৰু দিনে ৰাতি ঘূৰি ৰাইজৰে সেৱা শুশ্ৰূষা কৰি আছে। কোনোবা অনুষ্ঠানত গৈছে, কাৰোবাৰ বিবাহতো গৈছে, সব সময়তে তাৰমানে ৱৰ্কাৰৰ লগত কথা বতৰা হোৱাটো মই দেখা পাইছোঁ, নিজ চকুৰে মই পৰ্যবেক্ষণ কৰিছোঁ। আৰু মই যিহেতু সেই UPPL দলক মই ভাল পাই মই নিজে আদৰণি লৈছোঁ, কাৰণ সিহঁতৰ লগত মই একেলগতে কাম কৰি যাম বুলি আজি মই অপেনলি মই সিদ্ধান্ত লৈ পেলাই ওলাই আহিছোঁ।